নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল, সোণৰ অলংকাৰ পিন্ধোতে এই তিনিটা কথা সদায় মনত ৰাখিব। এই তিনিটা কথা কি বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। সোণৰ চেইন আপুনি কেতিয়াও কঁকালত নিপিন্ধিব। এনে কৰিলে আপুনি পাচনতন্ত্ৰ সম্বন্ধীয় কিবা সমস্যাত ভুগিব পাৰে। আৰু যদি কঁকালত পিন্ধিব লগাও হয় তেতিয়াহ'লে ৰূপৰ চেইনে পিন্ধিব। যিসকল সন্তানহীন, লগতে যিসকলৰ সন্তান থাকিও কিবা সন্তানত দুখ আছে, তেনেহ'লে তেওঁলোকে সদায় সোণৰ আঙুঠি ৰিং ফিংগাৰত পিন্ধিব লাগে। যদি আপোনাৰ দাম্পত্য জীৱন সুখৰ কৰিব খুজিছে তেনেহ'লে সোণৰ আঙুঠি সদায় ইণ্ডেক্স ফিংগাৰত পিন্ধক, লগতে সোণৰ চেইন এডাল সদায় গলত ৰাখিব। এনে কৰিলে আপোনাৰ দাম্পত্য জীৱন সুখৰ হ'ব। বন্ধু বান্ধৱীসকল, এই তিনিটা আছিল প্ৰধান কথা সোণৰ অলংকাৰ পিন্ধোতে। এই কথাকেইটা সদায় মনত ৰাখিব। যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, লগতে এনে ধৰণৰ ভিডিঅ' সদায় পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।